हाई फ्रेंड की खबर आज এটা অন্য ভিডিওলৈ সকলোকে স্বাগতম জনাইছো মই ফাৰ্মলৈ নতুনকৈ আৰু দুটা পোৱালি আনিলো এতিয়া সকলোৱে মিলি পোৱালিকেইটা চামগে আহক इसबार তেতেলি গছ দেখিছে এইটো এটা চাংঘৰ বনাই লৈছো ফাৰ্মত কাম কৰোতে স্বাস্থ্য কৰিবৰ বাবে ইয়াতে থাকি লব পাৰি দেখাম বাৰু পাছত এইটো এটা ফাৰ্মখন চাই লওঁ আহক ইহঁতক পানী মাৰি দানা দি দিলো এই দানা খাই আছে সব এই দুটা আগৰ পোৱালি দুটা হয় আৰু নতুন পোৱালি দুটা দেখাইছো হক এইটো আৰু এইটো নতুন পোৱালি হয় পাছতনা এই পোৱালিটা ভৰিত অলপ দুখ পাইছে সৰু হৈ থকা বাবে এই দুটা ইমান খোৱা নাই মাইকি পোৱালি দুটাইহে পুৰা খাই আছে সব ফাৰ্মখনত যিবিলাক খুটা লগাইছিলো সেইবোৰ গজি উঠিছে সব কি গছ নাজানো কিন্তু এনেকে গজি গলে পচি নাযায় সোনকালে আৰু এইফালে জায়গা উলিয়াই থোৱা আছে ঘৰ বনাবৰ কাৰণে এইখন আৰু এইফালে এইবিলাক বনৰীয়া কেতুৰী হালধি ইহঁতে দানা খাই আছে সেই হ'ব আৰু আকৌ দুপৰীয়া টাইমত এবাৰ দিব লাগিব আৰু গধূলি এবাৰ দিলে হৈ যাব আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব বেল আইকনটো বজাই দিব ধন্যবাদ